আপোনাৰ ৰাতিপুৱা 9টামান বজাত ঘৰৰ পৰা ওলাই যায় লেবাৰ গৈ পেলাই অৰুণাচললৈ। যোৱাৰ পিছত আপোনাৰ ৰাস্তাত তিনিজন জেগাত গৈ পেলাই নিজে ড্ৰাইভ কৰি আছিলে গাড়ীখন। এটা ট্ৰাক মানে আগফালৰ পৰা আহি আছিলে, ট্ৰাকখন বচাব গৈ পেলাই গাড়ীখন মানে পাল্টি হৈ যায়, মানে নিজেই মানে পাল্টি হৈ যায়। ট্ৰাকৰ লগত লগা নাই, নালাগিলেও মানে ট্ৰাকখন বচাব গৈ পেলাই পাল্টি মাৰি পেলাই পুখুৰীত পৰি যায়। পৰি যোৱাৰ পিছত 5জন মানুহ আছিলে, 5জনৰ ভিতৰত আপোনাৰ 3জন মানুহ বাচিবৰ কাৰণে সক্ষম হয়। দুজনৰ ঘৰ আপোনাৰ ঘৰৰ এটা লেবাৰটো ঘৰত আপোনাৰ জামুগুৰি আৰু ড্ৰাইভাৰ কি নামটো আনাৰুল ইছলাম আৰু ড্ৰাইভাৰজনৰ নাম আনাৰুল ইছলাম। লেবাৰ কেইজন আছিলে